হেল্ল' এভৰিৱান, আশা কৰোঁ আপোনালোক সকলো ভালে আছে, কুশলে আছে। মোৰ নতুন এটি ভিডিঅ'লৈ মই পল্লৱী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বহুত দিন ভিডিঅ' বনোৱা নাছিলোঁ, আজি ভাবিলোঁ বনাওঁ, নতুন এটি ৰেচিপি আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। গেছটো দি লৈ মই কেৰাহীখন পাতি লৈছোঁ। ভিডিঅ'টো শেষৰলৈকে চাব, আশা কৰোঁ চাই ভাল পাব। কেৰাহীখন গৰম হোৱাত মই ইয়াতে তেল দি লৈছোঁ। তেল প্ৰায় 2 টেবুল স্পুন দিছোঁ, অলপ ডাঙৰ চামুচেৰে, আৰু তেলখিনি গৰম হোৱালৈ অলপ ৰৈছোঁ। তেলখিনি গৰম হোৱাত মই ইয়াতে মাছ দি দিলোঁ। মাছ ভজানো কি দেখাম আপোনালোক সকলোৱে জানে, তথাপিও অলপ মই দেখাই দিছোঁ। মাছখিনি ফ্ৰাই হৈ গৈছে দেখিছেই। মই ইয়াতে সৰু সৰু কাৱৈ মাছ লৈছোঁ, আপোনালোকে ডাঙৰ মাছো ব্যৱহাৰ কৰিব পাৰে। মাছখিনি হোৱাত মই কাঢ়ি লৈছোঁ। মাছকেইটা কাঢ়ি লৈ সেই একেখিনি তেলতে মই দি দিছোঁ দুটামান পাঁচফোৰণ। আপোনালোকে ইচ্ছা কৰিলে মেথি দিব পাৰে, আৰু তাতে দি দিছোঁ মই 2টা শুকান জলকীয়া। শুকান জলকীয়াখিনি দি লৈ সেইখিনি ফুটাত মই চেপি থৈছিলোঁ বাঁহগাজখিনি, পানীখিনি এক্সট্ৰাকৈ থৈছোঁ। সেই পানীখিনি পাছত ব্যৱহাৰ কৰা হ'ব। চেপি লোৱা বাঁহগাজখিনি মই ইয়াতে দি দিছোঁ। ভালকৈ লৰাই লৈছোঁ। বাঁহগাজখিনি ভালকৈ লৰাই ল'ব লাগিব, নাইবা তলত ধৰি যাব, আৰু গেছটো ল' ফ্লেমতে থ'ব। এইখিনি ভালকৈ হৈ থকাত মই ইয়াতে দি দিম হালধি বা ৰংগুড়া, আপোনালোকে যি কয় আৰু, সেইখিনি দি মই লৰাই লৈছোঁ পুনৰ। এইখিনি ভালকৈ 2-3 মিনিটমান ভাজিব লাগিব, জুইটো ল' ফ্লেমত দি 2-3 মিনিটমান ভালকৈ লৰাই ভাজিব। ভালকৈ ভাজি লোৱাত দেখিছে তেলখিনি বিৰিঙিছে। সেই বাঁহ যে চেপি থৈছিলোঁ পানীখিনি ইয়াতে এড কৰি দিব। পানীখিনি দি পুনৰ ভালকৈ লৰাই অলপ টাইম ভাজিব লাগিব। বাঁহগাজৰ পানীখিনি শুকাই অহাত মই ইয়াতে নিমখ দি দিছোঁ। নিমখটো জোখ পৰিমাণে দিব। দেখিব পাৰিছে তেলখিনি ধুনীয়াকৈ বিৰিঙি উঠিছে। মই পুনৰ লৰাই লৈছোঁ। ইয়াতে মই বইল কৰি থোৱা আলু এটা দি দিছোঁ। আলুখিনি ভালকৈ ভাঙি দিছোঁ। আপোনালোকে আলু স্কিপ কৰোঁ বুলি ক'লেও স্কিপ কৰিব পাৰে, আলুখিনি দিবই লাগিব তেনেকুৱা একো কথা নাই। মই মাত্ৰ তৰকাৰীখন অকণমান ডাঠ হ'বৰ বাবে আলু এড কৰিছোঁ। আলু আৰু বাঁহগাজখিনি ভালকৈ ভাজ খোৱাত মই ইয়াতে পানী দি দিছোঁ। মই অলপ কুহুমীয়া গৰম পানী দিছোঁ। আপোনালোকে ইচ্ছা কৰিলে উতলা গৰম পানীও দিব পাৰে, বা ঠাণ্ডা পানী ব্যৱহাৰ কৰোঁ বুলি ক'লেও পাৰে। মই ইয়াতে 2 গিলাচ কুহুমীয়া গৰম পানী আৰু দি দিছোঁ। ইয়াতে এতিয়া মই ঢাকনাখন দি উতল আহিব দিম। ঢাকনাখন আঁতৰাই দিয়াত দেখিব পাৰিছে কি ধুনীয়াকৈ উতল আহি আছে। মই এবাৰ লৰাই লৈছোঁ। ইয়াতে মই ভাজি থোৱা মাছখিনি এটা এটাকৈ দি দিম। ঢাকনাখন আঁতৰাই দিছোঁ। চাওক, আমাৰ তৰকাৰীখন ৰেডি হৈ গ'ল। মই ইয়াতে তৰকাৰীখন ডাঠ হ'বৰ বাবে আলু দিছিলোঁ। আপোনালোকে ইচ্ছা কৰিলে চাউলৰ গুড়া বা কৰ্ণফ্ল'ৰ ব্যৱহাৰ কৰিব পাৰে। চাউলৰ গুড়া 2 চামুচ পানীৰ সৈতে মিহলাই ইয়াতে এড কৰি আৰু 2-3 মিনিট উতলাই দিলে তৰকাৰীখন ডাঠ হ'ব। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় আপোনালোকে ভাল পালে। এবাৰ বনাব। ৰেচিপিটো কেনেকুৱা পালে মোক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।